হেল্ল' এভৰিৱান, নেন্সি আৰু মমৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ একাপ চাহৰ জৰিয়তে। পুৱা উঠি প্ৰথমে চাহ কাপৰ জৰিয়তে ৰাতিপুৱাটো আৰম্ভ হয় আৰু মায়ে ইফালে ক'লা জলপান বনাইছে। এয়া দেখিছে ক'লা চাউলৰ জলপান আৰু লগতে কবি ভাজি। আৰু এইফালে চাহ। ইফালে নেন্সি আৰু দেউতাককো ক'লা জলপান গাখীৰ এনেদৰে যতনাই দিলোঁ। ৰাতিপুৱা প্ৰায় মই নেন্সিক ক'লা চাউলৰ জলপানেই দিয়া হয়। ৰাতিপুৱা এনেকৈ নেন্সিৰ গাটো ভাল নহয়। আইতাকৰ ঘৰত অহাৰ পৰা তাই ৰাস্তাত বতাহ লগাৰ কাৰণে অকণমান চৰ্দি হৈ আছে। তথাপিও তাই খেলিবলৈ এৰা নাই, কাৰণ ভনীয়েকৰ লগত তাই খেলি ভাল পায়। তাইকো মই এনেদৰে চাহ জলপান দিলোঁ। দি কৰি আজৰি হ'লোঁ। থাম্বনেইল চাই গমটো পাইছেই মই যে আবতৰীয়া বিহু কেলৈ কৈছোঁ, কাৰণ ঘৰত অহাৰ লগে লগে বিহুৰ দৰে আয়োজন কৰা হয়। এইবাৰ বিহুত অহা নাছিলোঁ, কাৰণ মই দুৰ্গা পূজাতে আহি গ'লোঁ আৰু ঘৰৰ অসুবিধাৰ কাৰণে অহা যোৱা অসুবিধাৰ কাৰণে মই বিহুত আহিব নোৱাৰিলোঁ। সেইকাৰণে আয়োজন হৈছে বিহুৰ দৰে। এয়া হৈছে পলু, বাহিৰত চৌকাতে এনেদৰে সিজাইছে। মই নাখাওঁ বাৰু, কিন্তু মোৰ হাজবেণ্ডে খাব, ভাইটিয়ে খাব। মোৰ ভিডিঅ' চাই থকা ভিউৱাৰসকলৰ ভিতৰত কোনে কোনে এয়া খাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাবচোন বাৰু। কি হ'ল? সৰি পৰিছে। এতিয়া মই গা ধুই আজৰি হৈ ল'লোঁ আৰু নেন্সিকো গা ধুৱাই দিলোঁ। গা ধুই উঠি নেন্সি খাই বৈ শুই গ'ল। আজি তাইক ক'লা চাউলৰ জলপান দিলোঁ আৰু কালি মেলাত গৈছিলোঁ। নেন্সি মাহীয়েকে এয়া ক্লিপ দিছে আৰু তাই শুই গ'ল। তাইক মই হেয়াৰ ষ্টাইল তেনেকৈ কৰি নিদিলোঁ। এতিয়া অকণমান তাইক ক্লিপ মাৰি দিম আৰু মই এনেকুৱা সৰু সৰু ক্লিপ ছোৱালীবোৰক মাৰিলে মই বহুত ভাল পাওঁ আৰু সেইকাৰণে মই তাইৰ চুলিখিনি পাতল যদিও মই কাটি দিয়া নাই, কাৰণ হেয়াৰ ষ্টাইল কৰিম বুলি। এয়া ক্লিপেদি আজি ষ্টাইল কৰি দিম। এয়া হৈছে ফাইনেল লুক। দুয়োজনীয়ে বহি পেলাই এনেদৰে কথা পাতি আছে আৰু এনেদৰে বহি তাহাঁতে প্ৰায় কথা পাতি থাকে। দুয়োজনীয়ে মোৰ লগত ক্লিপৰ বিষয়ে আলোচনা কৰি আছে। ৰেড কালাৰ এৰাব নালাগিছিলে। এইবাৰ মাঘ বিহুত ঘৰলৈ যাব নোৱাৰিলোঁ আৰু সেইটো কাৰণে দেউতাই এনেদৰে চুঙা পিঠাৰ আয়োজন কৰিছে আৰু চুঙাসমূহ এনেদৰে ৰাতিপুৱাই কাটি থৈ গ'ল দেউতাই। তাৰপিছৰ পৰা ডিউটিৰ পৰা আহি দেউতাই চুঙা পিঠা বনাব। মানুহজনে এনেদৰে পলুপোক ফ্ৰাই কৰিলে আৰু সন্ধিয়া হোৱাত এনেদৰে আমাৰ আজি আয়োজন আৰম্ভ হ'ল। হাঁহ আৰু চুঙা পিঠা এনেদৰে জুতি লোৱা হ'ব আৰু কোনে কোনে এনেদৰে চুঙা পিঠা খাই ভাল পায় আৰু বনাবলৈ জানে কমেণ্ট কৰি জনাবচোন বাৰু। আৰু যিসকলে চুঙা পিঠা বনাবলৈ নাজানে নিশ্চয় মোৰ আজি ভিডিঅ'টো চাই পেলাই চুঙা পিঠা নিশ্চয় বনাবলৈ জানিব। কাটি থৈ দিয়া চুঙাখিনি এনেদৰে ভিতৰখিনি চাফা কৰি লোৱা হ'ল, পানীৰে অখলাই লোৱা হ'ল আৰু বৰা চাউল ৰাতিপুৱাই তিয়াই থৈ দিয়া হৈছিলে, সেইসমূহ টুকি থৈ দিয়া হৈছে। এইখিনি বৰা চাউল আৰু বৰা চাউলখিনি আমাৰ ৰাতিপুৱাই তিয়াই থৈ দিয়া হৈছিলে। এনেদৰে চুঙাসমূহত চাউলসমূহ ভৰোৱা হ'ল। চুঙাসমূহত চাউল ভণ্টিয়ে ভৰাইছে আৰু তাই এইটো কাম আজি প্ৰথম কৰিছে আৰু সেইটো কাৰণে মা দেউতাই তাইক শিকাই আছে কেনেদৰে ভৰাব লাগে। চুঙাসমূহত চাউলবোৰ ভৰোৱাৰ পাছত অলপমান জোকাৰি দিব লাগে, কিন্তু কেতিয়াও মাটিত ঠেকেচা মাৰি দিব নালাগে। চুঙাসমূহত চাউল ভৰোৱাৰ শেষ হোৱাৰ পাছত তাত মায়ে পানী দিছে। পানীৰ পৰিমাণ এগিলাচ কৰি দিব লাগে। এনেদৰে চাউলসমূহত পানী দি দিয়া হৈছে আৰু তাৰপিছত কলৰ পাতেৰে সোপা দিয়া হ'ব। চুঙাসমূহ পুৰিবলৈ কাৰণে ওচৰত খেৰ গোটাই লোৱা হৈছে আৰু খেৰেদিয়ে আমাৰ চুঙাসমূহ পুৰা হয়। আমি সৰুৰ পৰাই দেখি আহিছোঁ যে চুঙাসমূহ খেৰেদিয়ে পুৰে আৰু বিভিন্ন ঠাইত হয়তো বেলেগ ধৰণেও পুৰিব পাৰে, কিন্তু আমাৰ ইয়াত সৰুৰ পৰা আমি এনেদৰে পুৰা দেখিছোঁ।
এনেদৰে চুঙাসমূহত চাউলসমূহ চাই চাই মায়ে জোখমতে পানী ঢালি পেলাই দি আছে আৰু চুঙাসমূহত বেছি চাউল হৈ গ'লেও মুখেদি ওলাই যাব কিন্তু কম চাউল হ'লেও বহুত তলতে থাকি যাব সেইটো কাৰণে মায়ে ধুনীয়াকৈ আন্দাজমতে চাই চাই পানী দি আছে তাতে নেন্সি আৰু ৰিয়াঞ্চিও গৈ পেলাই তাহাঁতে উৎপাত কৰিবলৈ আৰম্ভ কৰিছে আৰু চুঙাসমূহত চাউলৰ পৰিমাণটো কম হৈছিল কাৰণ মই প্ৰথমে কৈছোঁ ভণ্টিয়ে এইবাৰ প্ৰথম তাই চুঙাত চাউল ভৰাইছে সেইটো কাৰণে আন্দাজটো তাই লগাবলৈ পৰা নাই মায়ে কোৱা কাৰণে তাই আৰু অকণমান চাউল ভৰাই দিছে এনেদৰে চুঙাসমূহত চাউল ভৰোৱাৰ পাছত মুখত কলৰ পাতৰে সোপা দি দিলে আৰু অলপ খেৰ দি পেলাই দেউতাই ধুনীয়াকৈ চুঙাসমূহ পুৰি আছে আৰু চুঙাসমূহ এনেদৰে পুৰি থাকিলে মাজে মাজে চুঙাসমূহ অকণমান ঘূৰাই পকাই দিব লাগে কাৰণ এটা ফাল সিজিলে আৰু এটা ফাল থাকি যায় সেইটো কাৰণে আৰু কিনাৰৰ চুঙাবোৰ মাজত দি এনেধৰণে লৰাই বগৰাই ধুনীয়াকৈ চুঙাসমূহ পুৰিবলৈ আৰম্ভ কৰিছে আৰু চুঙা বনোৱা সঁজুলিটো আপোনালোকে ধুনীয়াকৈ দেখিছে ধুনীয়াকৈ বাঁহ এডাল বান্ধি লৈ পেলাই চুঙাসমূহ পুৰা হৈছে আৰু এই বাঁহডালৰ সলনি কেতিয়াবা কলগছো দি দিয়া হয় কলগছত এনেদৰে আউজাই পেলাইও ধুনীয়াকৈ চুঙাসমূহ পুৰিবলৈ পাৰে চুঙাসমূহৰ তলত এনেদৰে অলপ খেৰ দি জুই দি যেতিয়া সোপাটো খুলি পেলাই অকণমান চোৱা হয় যে সিজিছে নাই সিজিলে ধুনীয়াকৈ ঠাণ্ডা হোৱালৈকে থৈ দিবলৈ লাগে এয়া দেউতাই লাহে লাহে খেৰ দি ধুনীয়াকৈ পুৰি আছে আজি এই ভিডিঅ'টো চাই নিশ্চয় যিসকলে চুঙা চাউল পুৰিবলৈ নাজানে তেওঁলোকে নিশ্চয় এই ভিডিঅ'টো চাই উপকাৰ হ'ব তেওঁলোকেও চুঙা চাউল নিশ্চয় পুৰি খাবলৈ পাৰিব চুঙা চাউল বহুতে গাখীৰ দৈ আদিৰেও খায় আৰু আমি বিশেষকৈ ইয়াত কিন্তু মাংসৰে খাওঁ আৰু সেইটো কাৰণে মাংস ইফালে বনাই থকা হৈছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব বাই